ৰাইজ, প্ৰথমতে মই শংকৰদেৱৰ তিৰুভাৱ তিথি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। অংকীয়া ভাওনা বুলি কৈছে, কিন্তু কিয় তাকো নিয়ম নীতিৰ মাজেৰে একো হোৱা নাই, মাত্ৰ দুদিন খুব আগ্ৰহী প্ৰত্যেকগৰাকী ছাত্ৰী, লগতে নিজৰ প্ৰতিভা থকাৰ কাৰণে যি অকণমান দেখাব পাৰিছে, আৰু বহুতোৱে ভুল ভ্ৰান্তি হৈছে, বিশেষকৈ সাজ পোছাকৰ ক্ষেত্ৰতো বহুত ভুল ভ্ৰান্তি হৈছে। মাত্ৰ এটা মানে সংলাপ সূত্ৰৰ দিবলৈ চেষ্টা কৰিছোঁ, এটা কাৰণে যাতে ব্ৰজৱলী ভাষাটো তেখেতসকলে ক'ব পাৰে, তেখেতসকলৰ মানে যাতে বুজি পায়, সেইটো কাৰণেহে এই প্ৰয়াস কৰা হৈছে। সেইবাবে সমূহ তেখেতসকলৰ হৈ মই সকলোকে ক্ষমা প্ৰাৰ্থী, মাত্ৰ এটা আভাস দিবলৈ চেষ্টা কৰা হৈছে। ভৱিষ্যতে নিশ্চয় এই ছাত্ৰ ছাত্ৰীসকলক লৈ এখন সুন্দৰ অংকীয়া নাট আমি সকলোৱে উপভোগ কৰিম। ধন্যবাদ।